যিজন ব্যক্তিৰ কাষত আমি মূল্যহীন সেই ব্যক্তিজনৰ ওচৰতেই আমি সকলোতকৈ বেছি মূল্য বিচাৰি ফুৰো। কিয় বাৰু? কিয়নো আমি বেছি আশা কৰোঁ আনৰ পৰা। এটা কথা মনত ৰাখিব, আশা যিমানেই ৰাখিব সিমানেই অন্তৰত মাত্ৰ দুখহে পাব। বিশ্বাস ৰাখক নিজৰ ওপৰত, নিজৰ কৰ্মৰ ওপৰত। কষ্ট মানুহৰ গোটেই জীৱন লগত নাথাকে, কিন্তু কষ্টৰ সময়ত মানুহে কৰা ব্যৱহাৰবোৰ গোটেই জীৱন মনত থাকে। আৰু এইবিলাকক জীৱনত আগবাঢ়ি যোৱাৰ জকলা হিচাপে ব্যৱহাৰ কৰক। বহুত বেছি পৰিশ্ৰম কৰক, সফলতাৰ চিৰিত খোজ দিবই। এষাৰ কথা মন কৰিব, মুখৰ ভাষা বেয়া হ'লেই মানুহৰ চৰিত্ৰ বেয়া নহয়। মিঠা কথা আঁৰতো বহুতৰ বেয়া চৰিত্ৰ কিন্তু লুকাই থাকে। এই স্বাৰ্থপৰ পৃথিৱীত ভাল বেয়া বুলিবলৈ একো নাই। আপুনি যাৰ মন ৰাখিব পাৰিব তাৰ কাষত আপুনি ভাল, আৰু ৰাখিব নোৱাৰিলেই আপুনি বেয়া। এয়াই বাস্তৱ। জীৱনৰ সকলোতকৈ ডাঙৰ ছাৰপ্ৰাইজ হৈছে মৃত্যু। এদিন আহি সকলোকে আচৰিত কৰি তুলিব। যাক ভাল পায় তেওঁৰ কাকত নহয়, যিয়ে আপোনাক ভাল পায় তেওঁৰ কাকত থাকক। সফল নহ'লেও সুখী হ'ব পাৰিব। ভালকৈ থাকিবৰ বাবে দায়িত্ববান, বিশ্বাসযোগ্য এজন মানুহৰ ভাল পোৱাই যথেষ্ট। জীৱনত কেতিয়াও কাৰোবাৰ জীৱন, মন আৰু মান সন্মান লৈ খেল নেখেলিব। প্ৰশংসা আপুনি যিমানেই কৰক, কিন্তু অপমান ভাবি চিন্তি কৰিব। কাৰণ অপমান হ'ল সেই ঋণ যিয়ে সুযোগ পালে সকলোৱে চুতে মূলে ঘূৰাই পঠুৱাব। আপুনি আনক যি দিব সেয়াই আপুনি ঘূৰাই দি পাব। সেয়া লাগিলে সন্মানেই হওক বা ধকা। যাৰ ওপৰত আমি বেছি সময় খং কৰি থাকিব নোৱাৰোঁ, চাব তেওঁৰ ওপৰতে বেছি খং হয়, অভিমান হয়। বৰ্তমান কোনোবাই যদি কয় বিশ্বাস কৰা, তেতিয়া মনৰ মাজত কিবা এটা ভয় ভাৱ সোমাই যায়। কাৰণ বিশ্বাস কৰা বুলি কোৱা মানুহজনেই সকলোৰে আগত বিশ্বাসঘাতকতা কৰে। এই পৃথিৱীত বিশ্বাস ৰাখিবলৈ অৱশ্য মানুহৰ অভাৱ নাই, কিন্তু আমি তেওঁকে ভাল পাওঁ, সন্মান কৰোঁ, গুৰুত্ব দিওঁ যিজন বিশ্বাসৰ যোগ্য নহয়। জোৰ কৰি কাকো হাঁহিবলৈ নক'ব, তেওঁৰ মুখত হাঁহি ফুটাই তোলক। জোৰ কৰি কাকো ভাল পাবলৈ নক'ব, তেওঁৰ মাজত ভাল পোৱা জগাই তোলক। যিজন হেৰাই যায় তেওঁক বিচাৰি পোৱা যায়, কিন্তু যিজনে অৱহেলা কৰি আঁতৰি থাকে তেওঁক বিচাৰি পালেও বুজিব পৰা নাযায়। ভাল পোৱাতকৈ অৱশ্যই ভালে ৰখাৰ দায়িত্বটো বহুত কঠিন আৰু বহুত জৰুৰী। পৰিয়াল কিমান ধনী বা কিমান দুখীয়া সেইটো ডাঙৰ কথা নহয়। আপুনি কিমান সুখী, জীৱনটো কিমান উপভোগ কৰিছে সেইটোৱে ডাঙৰ কথা। অনুভূতি কেতিয়াও লুকাই ৰাখিব পৰা নাযায়। আৰু কিছুমান মানুহৰ লগত সম্পৰ্ক শেষ হৈ গ'লেও পাহৰিব পৰা নাযায়। এজন মানুহৰ মাজত সকলো সৌন্দৰ্য আৰু ৰূপ নাথাকে। ৰূপ থাকে তেওঁৰ কথাত, তেওঁৰ ব্যৱহাৰত আৰু আচৰণত। জীৱনৰ বহু সম্পৰ্ক শেষ হৈ যায় মাত্ৰ অৱহেলাৰ কাৰণে। ভালপোৱা সম্পৰ্কে এটাৰ বাবে মানুহে সপোন দেখে, আৰু যদিহে আপুনি সেই ভালপোৱা পাইছে তেতিয়াহ'লে অৱহেলা নহয়, পৰম যত্নত ৰাখক। খঙৰ সময়ত চিঞৰি কথা কোৱা ব্যক্তিসকল বহুত সৰল মনৰ হয়। আজিকালি মানুহবোৰ ইমানেই স্বাৰ্থপৰ যে দৰকাৰ হ'লে সম্পৰ্ক এৰি দিব, তথাপিও অহংকাৰ এৰি নিদিয়ে। জীৱনত দুটা বস্তুৰ হিচাপ কৰিবলৈ বাদ দিয়ক, নিজৰ দুখ আৰু আনৰ সুখ। চাব জীৱনটো সহজ হৈ পৰিব। ক্ষমা হাজাৰবাৰ কৰিলেও কিন্তু বিশ্বাস এবাৰেই কৰক, কিয়নো সময়ৰ স্ৰোতত মানুহৰ ব্যৱহাৰ সলনি হ'লেও চৰিত্ৰ কেতিয়াও সলনি নহয়। কোনোবাই মূল্য দিয়ক বা নিদিয়ক, সৎ কাম কৰি যাওক, কাৰণ ইয়াৰ প্ৰতিদান মানুহে আপোনাক নিদিয়ে, দিব ঈশ্বৰে। কেতিয়াও ভাগি নপৰিব। জীৱনত মনত ৰাখিব, গছবোৰ প্ৰতি বছৰে সিহঁতৰ পাতবোৰ হেৰুৱায়, কিন্তু কিছুদিনৰ অপেক্ষাৰ ফলত সিহঁতে আকৌ নতুন পাত ঘূৰাই পায়।